নমস্কাৰ আপোনালোকক মই স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেলত আজি আমি ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে আমি আজি চাইকেল ৰাইড কৰিব গৈ আছোঁ আমাৰ ঘৰ হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টত ৰঙাপাৰাত ইয়াৰ পৰা আমি যাম নামেৰিলৈকে নামেৰি মিনিমাম ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰ হ'ব আমি 30 কিলোমিটাৰ আপ এণ্ড ডাউন কৰিম তো টোটেল 60 কিলোমিটাৰ হ'ব আমি এতিয়া বাজিছে এতিয়া 12টা বহুত লেট হৈ গৈছে গতিকে এই আমাৰ তিনিটা চাইকেল কিন্তু নন গিয়াৰ হয় এইটো আপোনালোকে চাব পাৰিছে এইটো চাইকেল হ'ল ৰাহুলৰ গতিকে এইটো নন গিয়াৰ কিন্তু ডাবল ডিছ আছে এইটো মোৰ এইটো নন গিয়াৰ এইটো হ'ল আমাৰ কল্যাণৰ এইটো নন গিয়াৰ পিছে বৰ্ডখন তেজপুৰ হ'ল 31 বালিপাৰা হ'ল 9 কিলোমিটাৰ আৰু আমেৰাবাৰী হ'ল 5 কিলোমিটাৰ আমি ফাৰ্ষ্ট যাম বালিপাৰা 9 কিলোমিটাৰলৈকে ইয়াৰ পৰা তাৰপিছত আমি ইয়াৰ পৰা যাম আপোনাৰ ডাইৰেক্ট চাৰিদুৱাৰ পৰা নামেৰি গৈ কিনে নামেৰিৰ ভিতৰত সোমাম ইকো কেম্প আমি ফুৰিম গাইজ আপোনালোকে চাব পাৰিছে এইখন হৈছে ৰঙাপাৰা কলেজ বাগানৰ মাজত বহুত ধুনীয়া চাব লগা আপোনালোকে চাব পাৰিছে হেল্ল' গাইজ মাত্ৰ আমি বালিপাৰা সোমালোঁ গতিকে বাজিছে 12:25 আমি আৰু জল্দি পালোঁ হয় এই লগৰৰ কল্যাণৰ চাইকেলখন অকণমান কিবা হৈ গৈছিল সেইটো কাৰণে ঠিক কৰিলোঁ তো এতিয়া আমি বালিপাৰা পালোঁ এতিয়া গৈ আছোঁ লাহে ধীৰে বলক চাই থাকোঁ তো গতিকে বলক এতিয়া আমি আকৌ আমাৰ নিজৰ যাত্ৰা শুরু কৰোঁ এইখনে হ'ল মেইন বালিপাৰা চাৰিআলি চিধা গুচি গ'লে আপোনালোকে বিশ্ৰাম চাৰিআলি কাৰণ আমাৰ এইফালে যাব নালাগে গতিকে আমি লেফ্ট টাৰ্ণ ল'লোঁ আমি গৈ আছোঁ নামেৰি আপোনালোকে এইখন বৰ্ড চাই আছে ন এইখন বৰ্ড চাই কিনে আপোনালোকে অৰুণাচল পিনডাল যাব পাৰে আপোনালোকে এইফালে টাৱাং যাব পাৰে বমডিলা যাব পাৰে ভালুকপুং যাব পাৰে কিমান কোনটো কিলোমিটাৰ টাৱাং অ'কে গাইজ আমি মাত্ৰ চাৰিদুৱাৰ পালোঁ আৰু অকণমান দূৰ আৰু খুব বেছি 12 কিলোমিটাৰমান হ'ব নামেৰি তাৰপিছত আমি নামেৰি সোমাম ৰ'দ আছে অকণমান ৱেডাৰটো খুব ভালে বেছি ৰ'দো নহয় বেছি ঠাণ্ডাও নহয় মিডিয়াম গতিকে বলক চাই থাকোঁ আগলৈ আৰু কি হয়
এইখন চাৰিদুৱাৰ হস্পিটেল, চিভিল হস্পিটেল। কিবা প্ৰব্লেম হ'লে আপোনালোকে এইটো হস্পিটেল আহিব পাৰিব। আৰু ৰাস্তাৰ কিনাৰতে খুব ভাল এইটো চাৰিদুৱাৰ চিভিল হস্পিটেল। আমি চাৰিদুৱাৰ পালোঁ, এইটো বাছ ষ্টেণ্ড। চাৰিদুৱাৰত সোমাই গ'লোঁ। এতিয়া আমি চাৰিদুৱাৰ পুলিচ ষ্টেচন পালোঁ। এইখন চাৰিদুৱাৰ পুলিচ ষ্টেচন। এইখন ইয়াতে কিন্তু বহুত টাইম চেকিং হয়, তো গতিকে আপোনালোকে চবেই যাতে হেলমেট, লাইচেঞ্চ, শ্বুজ চব কিবা কিবি পৰিধান কৰি আপোনালোকে নামেৰি বা ভালুকপুং অৰুণাচল পিনে যাব, নহ'লে বহুত টাইম চেকিং হয়, আপোনালোকে বিপদত পৰিব পাৰে। গতিকে সতৰ্ক হৈ থাকিব। Like you, be strong to hold the powers of the sun. To dream, believe in strength. Now I'm the only one, only one. অ'কে গাইজ, মাত্ৰ আমি হাতীগেট আহি পালোঁহি। এতিয়া বাজিলে আপোনাৰ 1:15। মিনিমাম আমাৰ 1 ঘণ্টা 15 মিনিটমান লাগিল আহোঁতে, 30 কিলোমিটাৰ। আমি হাতীগেট আহি পালোঁ, এয়া আমাৰ। তো গতিকে অকণমান পানী চানী খাম, ফ্ৰেছ হ'ম। আৰু ইয়াৰ পৰা নামেৰি অকণমান দূৰহে, বেছি নহয়, খুব বেছি আপোনাৰ 1 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব মোক। তাৰপিছত আমি য'ত পিকনিক স্পট, নদীৰ পৰা ইক' কেম্প আমি ঘূৰিব পাৰিম। তো গতিকে ব'লক যাওঁ। Scream my mind, I shout, the ground shakes. How much can I take? My mind will break. Will it break? Can I take? Can I be your superhero? এতিয়া নামেৰি নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাই গৈছোঁ। গতিকে ভিতৰততো আপোনালোকে জানে, চবফালে সেউজীয়া সেউজীয়া, চবফালে মোৰ চাব পাৰিছে আপোনালোকে, চবফালে সেউজীয়া সেউজীয়া। ইয়াৰ ভিতৰৰ যোনটো নেচাৰ খুব ধুনীয়া। গতিকে গৈ আছোঁ আৰু অকণমান দূৰ, তাৰপিছত আমি পিকনিক স্পট, নদীৰ পাৰটো পাম। তাতে আমি ৰখিম, অকণমান টাইম হোল্ড কৰিম, ধুনীয়া ধুনীয়া কিছুমান চিনেমেটিক শ্বট ল'ম। Will it break? Can I take? Can I be your superhero? Superhero. আৰু মানে এইটো ৰাস্তা যে নদীৰ পাৰলৈ যোৱা ৰাস্তাখন মানে এনেকুৱাই বেয়া, মানে ক'ব গ'লে অফ ৰোড মানে খুবেই বেয়া মানে য'তে ত'তে বাৰিষাৰ দিনততো পানী আপোনালোকে চাব পাৰিছে, পূৰা পানী হৈ যায়। আৰু মানে বহুত টাইম গাড়ী বাইক ফচিও যায়। গতিকে মানে খুবেই বেয়া এইখিনি ৰাস্তাখন, মানে মিনিমাম আপোনাৰ 400 মিটাৰমান হ'ব ভিতৰত। খুবেই বেয়া, মানে খুবেই বেয়া ক'ব গ'লে। আৰু এইখিনি জেগাত মানে মই ডিছবেলেঞ্চ হৈ মোৰ ভৰিত মানে পানীত পৰিয়ে যায় মানে, আৰু মানে নিজকে বচাব নোৱাৰিলোঁ আৰু মানে ইমান বেয়া ৰাস্তা, মানে খুবেই বেয়া মানে।
আমি নামেৰি হাতী গেটৰ ওচৰত আহিছোঁ। ভিতৰৰ পৰা ওলাই আহি গৈছোঁ, গতিকে এতিয়া আহিছোঁ কিবা এটা খাম আৰু লাহে ধীৰে ওলাম আৰু। তো গতিকে কি খাবলৈ আনিছোঁ আহক চাওঁ। তো বন আনিছে, কেক, পানী বটল, ফ্ৰিজ, বিস্কুট, কেকছ এইবোৰ খাম আৰু। একো খোৱা নাই ৰাতিপুৱাৰ পৰা, সেইটো খাই কিনে আৰু লাহে ধীৰেকৈ ওলাম। তো গতিকে মই যেতিয়া খাই আছিলোঁ তেতিয়া এই মৰম লগা কুকুৰটো ওচৰলৈ আহিছিল। তেতিয়া তাকো দিলোঁ কিবা খাবলৈ, এণ্ড তাৰ লগতো মোৰ এটা ধুনীয়া ফ্ৰেণ্ডশ্বিপ এটা হৈ গ'ল। সেইটো এটা মুমেণ্ট। অ'কে গাইজ, আমি খাই চাই কিবা ল'লোঁ আৰু পেটখন অকণমান ভৰিল, হাত ভৰিও ধুই ল'লোঁ, বহুত মুখখন ফ্ৰেছ হৈ গ'ল, এতিয়া বডিখন ফুল্লি ফ্ৰেছ লাগি আছে। তো গতিকে এতিয়া আমি ওলালোঁ ঘৰলৈ। এতিয়া ৰাস্তাতে আছোঁ, এতিয়া গৈ আছোঁ। কিমান টাইম এতিয়া আপোনাৰ বাজি আছে 4টা বাজি আছে। তো গতিকে কেইটা বজাত পাওঁ চাওঁ। আমি ৰাস্তাৰ চাইডত চালোঁ, ধুনীয়া ৰং বনাই আছে। ৰঙাপাৰাত আহি পালোহি আমাৰ ঘৰত। গতিকে এতিয়া টাইম বাজিছে 6টা বাজিবহে, 20 মিনিট বাকী আছে, 5:45 হৈ আছে। গতিকে আমি ঘৰ পালোঁ। আহোঁতে অকণমান ৰখি আহিছোঁ, গতিকে অকণমান টাইম লাগিছে, 2 ঘণ্টামান লাগিছে, কিন্তু আহি পালোঁ। এয়া মোৰ লগৰকেইটা। গতিকে আজি মই চাইকেলিং এইটো কাৰণে কৰিছোঁ যে চবকে এটা মেছেজ দিব বিচাৰিছোঁ, আপোনালোকে চাইকেলিং কৰক। বাইকটো চবেই চলায়, গাড়ী চবেই চলায়, কিন্তু চাইকেল চলোৱাটো এইটো বন্ধ হৈ গৈছে। গতিকে মই চবকে এইটোৱে ক'ম কি আপোনালোকে চাইকেলটো চলাওক, আপোনালোকৰ হেল্থৰ কাৰণে ঠিক। এই কৰোণা মহামাৰীটো আপোনালোকে চাইছে, ইমিউনিটি ছিষ্টেম ভাল থাকিব লাগে। যদি আপোনালোকে আপোনাৰ নিজৰ ফিটনেছটো ঠিক ৰাখে তেন্তে আপোনাৰ চব ঠিক। গতিকে চাইকেলিং কৰক, ৰানিং কৰক, চব কৰক, কিন্তু মোৰ মতেদি ফিটনেছটো ভাল থাকক। গতিকে এইটোৱে মই ক'ম। গতিকে ভিডিঅ'টোক আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। তো গতিকে এতিয়াৰ কাৰণে ইমানটোৱে। জয় হিন্দ, বন্দে মাতৰম, এণ্ড টেক কেয়াৰ গাইজ।